নমস্কাৰ কাৰ্ডম মই কাৰ্বি আংলংবাসী যি দুখন জিলা আছে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং আৰু যদিও জিলা নহয় তথাপিও বোকাজানৰ ফালে ইষ্ট কাৰ্বি আংলং বুলি কয় মই এই গোটেই সমগ্ৰ কাৰ্বি আংলঙৰ ৰাইজৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ। দুখ লগা খবৰ যে খুব এজন নম্ৰ ভদ্ৰ সহজ সৰল ব্যক্তি চুম ৰংহাং যোৱাকালি তেখেতে ইহ সংসাৰ ত্যাগ কৰিলে শুকুৰবাৰে সন্ধিয়া গুৱাহাটী মহানগৰীত। মই তেখেতৰ লগত একেবাৰে নিবিড় সম্পৰ্ক আছিলে। আমি সাংবাদিক হিচাপে চুম ৰংহাঙক মই একেবাৰে ওচৰৰ পৰা পাইছোঁ আজি প্ৰায় 25টা বছৰ আৰু সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে সমগ্ৰ কাৰ্বি আংলঙত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে কাৰ্বি অনা কাৰ্বি বিভিন্ন জাতি জনগোষ্ঠীয় লোকসকলে চুম ৰংহাঙৰ বিষয়ে জানিব পাৰিব। মই যিমানখিনি জানো ক'ৰবাত এটা দুটা ইনফৰ্মেশ্যন ৰখি যাব পাৰে, কিন্তু তথাপিও মই তেখেতৰ বিষয়ে জনাব বিচাৰিছোঁ। তেখেতে লাংফেৰ যিটো বকলিয়াৰ ওচৰৰ লাংফেৰ তাতে তেখেতৰ ঘৰ আৰু তেখেত আপোনাৰ প্ৰথমতে তেখেতে এগৰাকী কৰ্মচাৰী আছিলে, স্কুলৰ ইনস্পেক্টৰ আছিলে, স্কুলৰ ইনস্পেক্টৰ চাকৰি কৰি আছিলে আৰু তাৰপিছতে তেখেতে এটা সময়ত কিছুদিনৰ কাৰণে এটা কম সময়ৰ কাৰণে যি সময়ত অসমত প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী আছিলে তেতিয়া তেখেতে অসম গণ পৰিষদো কৰিছিলে। তাৰপিছত তেখেতে স্থায়ীভাৱে কংগ্ৰেছ কৰিছিলে আৰু কংগ্ৰেছ কৰি থকা সময়তে লাংফেৰ পৰিষদীয় সমষ্টিৰ পৰা জয়লাভ কৰি তেখেতে দুজনকৈ CEMৰ আণ্ডাৰত তেখেতে EM আছিলে, এডুকেশ্যনৰ EMও আছিলে, PHC EMও আছিলে। নমাটিৰ পৰা জিকা মংগল সিং ইণ্টি তেখেতৰ লগতো তেখেতে EM আছিলে আৰু খৰসিং ইণ্টিৰ লগতো EM আছিলে। আৰু সাধাৰণতে পলিটিচিয়ানবিলাকে বিভিন্নজন আপোনাৰ 80-90% যি ধৰণে আপোনাৰ বাকযুদ্ধ কৰে বা ইজনে সিজনক ঠাট্টা মস্কৰা কৰে বা আপোনাৰ বিভিন্ন ধৰণে ৰাগখং কৰে বা বিভিন্ন সময়ত তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, চুম ৰংহাং একেবাৰে ঠাণ্ডা আছিলে, ঠাণ্ডা সহজ সৰল, এটা মুখত এমুকুৰা হাঁহি আছিলে আৰু সকলোকে সন্তুষ্টি ভৰা কথা কৈছিলে। কাৰো ওচৰত নাছিলেই। তেওঁ কোনোবা মানুহে যদি সহায় বিচাৰিছিলে, কোনোবা মানুহক যদি কিবা এটা সহায় কৰিব পাৰে সেইটোকে সহায় কৰিছিলে, কাকো তেওঁ উভতি যাবলৈ দিয়া নাছিলে। তেখেতে 2016 চনত যেতিয়া তেখেতে PHCৰ EM হ'ল, তাৰপিছতে এডুকেশ্যনৰ EM হ'ল, এইবিলাক হোৱাৰ পিছত তেখেতে যেতিয়া বিজেপিৰ প্ৰবল ঢৌ আহিলে সেই বিজেপি ঢৌত তেখেতে ডিফু বিধানসভাৰ পৰা অসম বিধানসভালৈ প্ৰথমবাৰলৈ নিৰ্বাচিত হৈছিলে আৰু সেই সময়তে কেইবছৰমান ৰখাৰ পিছত সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত তেখেতে খুব গুৰুত্বপূৰ্ণ দুটা দপ্তৰৰ মন্ত্ৰী পাইছিলে। এটা পাইছিলে খনি বিভাগৰ মন্ত্ৰী আৰু এটা পাৰ্বত্য উন্নয়ন দপ্তৰৰ মন্ত্ৰী। তেখেতে তেখেতৰ বাসগৃহ দিছপুৰ এছেম্বলি তাতেই আছিলে, মন্ত্ৰীগৃহলৈ তেখেত নগ'লেই। তেখেতে এই আপোনাৰ অসম আৰ্হিৰ ঘৰটোত থাকিলে আৰু থাকি আপোনাৰ এনেধৰণে তেখেতে কাম কাজ কৰিলে। বিশেষকৈ খনি বিভাগৰ যিটো ভূতত্ব খনি বিভাগৰ মুখ্য কাৰ্যালয় কাহিলীপাৰাত আছিলে, এই কাৰ্যালয়টোৰ বহু কথা ৰাইজে নাজানিছিলে। কিন্তু আমি যিহেতু সাংবাদিক হিচাপে তেখেতৰ ওচৰলৈ গৈছিলোঁ, তেখেতে বহুত চিন্তা কৰিছিলে যে খনি বিভাগৰ পৰা মই অকণমান ৰেভিনিউ অসম চৰকাৰক কালেকশ্যন কৰি দিব পাৰোঁ নেকি, বা গোটেই য'ত য'ত আপোনাৰ কয়লা বা এই ধৰণৰ খনিজাত সামগ্ৰী পোৱা যায় সেইবিলাকৰ পৰা চৰকাৰৰ ৰেভিনিউ কিবা কালেকশ্যন কৰিব পাৰে নেকি, আৰু যিবিলাক পদ খালী আছিলে এই পদবিলাক পূৰণ কৰিব পাৰোঁ নেকি, এনেধৰণৰ তেখেতে দিনে নিশাই তেখেতে চিন্তা চৰ্চা কৰিছিলে। আৰু তাৰোপৰি আৰু এটা ডিপাৰ্টমেণ্ট আছিল পাৰ্বত্য উন্নয়ন দপ্তৰৰ মন্ত্ৰী। গতিকে পাৰ্বত্য উন্নয়ন দপ্তৰ বুলি ক'লে তিনিখন জিলা, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও। গতিকে ইয়াত তেখেতৰ দিনতে আপোনাৰ যথেষ্টখিনি কাম এই দপ্তৰটোৰ জৰিয়তে হৈছিলে। তাৰপিছত 2021 চনৰ বিধানসভা নিৰ্বাচনত তেখেতে টিকট নাপালে। অৱশ্যে তাৰ আগতে 2020 চনমানত তেখেতৰ শাৰীৰিকভাৱে অকস্মাত তেখেতে হৃদৰোগত আক্ৰান্ত হৈছিলে। তাৰপিছত তেখেতে অসম বিধানসভাৰ যিহেতু এগৰাকী সদস্য, তাৰে সকলো চিকিৎসাৰ সুবিধাৰে তেখেতে ইয়াতে স্পেচিয়েল আপোনাৰ ফ্লাইট লৈ এয়াৰ এম্বুলেঞ্চ লৈ নতুন দিল্লীলৈ গৈ তেখেতে চিকিৎসা কৰিছিলে, ভাল পাই আহিছিলে। কিন্তু 21 চনৰ বিধানসভা নিৰ্বাচনত চুম ৰংহাঙক দলে টিকট নিদিলে আৰু তেতিয়া তেখেতে খৰ্গহস্ত হ'ল, অকণমান মনত দুখ পালে যে যিটো দলত মই ইমান কষ্ট কৰিলোঁ, মই হাজাৰ হাজাৰ লাখ লাখ পাহাৰৰ কৰ্মীয়ে যি ধৰণে এই দলটোক সমৰ্থন জনাইছিলে, তাত তেওঁ এগৰাকী সমৰ্থক হিচাপে দলটোক আগবঢ়াই লৈ গৈছিলে। টিকট নাপাওঁতে তেওঁ ক'ৰবাত এখোজ আগবাঢ়ি দুখোজ পিছুৱাই আহিবলগীয়া হ'ল আৰু তাৰপিছতে তাৎক্ষণিকভাৱে জাতীয় কংগ্ৰেছ দলত আকৌ এবাৰ জইন কৰি ঘৰলৈ উভতি আহি তেওঁ ডিফু বিধানসভা সমষ্টিত নিৰ্বাচন খেলিলে। যথেষ্টখিনি ভোট পালে, কিন্তু বিদা সিং লেঙৰ হাতত পৰাজয় বৰণ কৰিলে। তাৰপিছত তেখেতে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি হিচাপে নিজৰ দায়িত্ব পালন কৰি গৈ আছিলে। সিদিনা ৰঙালী বিহুৰ সময়ত তেখেতে ৰাজীৱ ভৱনলৈ আহিছিলে।
1 লাখ টকা দি তেখেতে লোকসভা নিৰ্বাচনৰ তেখেতে টিকট বিচাৰিছিলে বা তেখেতে গোটেই সদস্যসকলক ৰাজীৱ ভৱনলৈ লৈ আহিছিলে বিদ্যা সিং ৰংপিক, লৈ আহিছিলে অশোক তেৰণক, তেওঁ লৈ আহিছিলে ইয়াতে টিকট বিচৰাৰ ক্ষেত্ৰত ক্লেংডং ইণ্টিও তেতিয়া টিকট বিচাৰিছিলে বা ৰাতুল তেৰণ আছিলে, গতিকে আপোনাৰ সিং তেৰণ আছিলে, আগৰ ৰংখাঙৰ পৰিষদীয় তেওঁ আহিছিলে। গতিকে এটা যেতিয়া টিম কাৰ্বি আংলং হিচাপে কংগ্ৰেছৰ যিসকল লোক আহিছিলে তাত চুম ৰংহাং শীৰ্ষত আছিলে, আগত আছিলে। আমি তেতিয়া বহুখিনি মই কথা পাতিছিলোঁ, তেতিয়া মোক পিঠিত থপৰাই তেখেতে খবৰ লৈছিলে, বিপুল আজিকালি মই বিধানসভাৰ সদস্য নহয়, মই তোমালোকক লগেই নাপাওঁ, কেতিয়াবা আহিবাচোন কাৰ্বি আংলঙলৈ, বকলিয়াত মই থাকোঁ, লগ পাম। মোৰ দুখ লাগিছিলে তেতিয়া। মই কৈছোঁ দাদা মই সেইফালে গ'লে আপোনাৰ তালৈকে যাম, আপুনি কিন্তু নিজৰ স্বাস্থ্যৰ খবৰ ল'ব, অলপ ক্ষীণাইছে দাদা আপুনি। এনেকৈ মই তেখেতক কৈছিলোঁ। তাৰপিছত মই ভবা নাছিলোঁ যে ইমান সোনকালে এটা মাহৰ ভিতৰত তেখেতে আমাৰ সকলোকে কন্দুৱাই এই সংসাৰৰ পৰা তেখেত আঁতৰি যাব। গতিকে এই মুহূৰ্তত মই এই ভিডিঅ'টোৰ জৰিয়তে মই চুম ৰংহাং ডাঙৰীয়াৰ বিদেশী আত্মাৰ সদগতি কামনা কৰিছোঁ। মই এনেধৰণে ব্যক্তিৰ মৃত্যুৰ পিছত মই এনেকুৱা ধৰণৰ ভিডিঅ' মই বনোৱা নাছিলোঁ, কিন্তু মই ভিডিঅ' বনাইছোঁ। আপোনালোকে এই কথাটো হৃদয়ংগম কৰিব, আপোনালোকে বুজি পাব যে সেই মানুহজনৰ লগত মোৰ কেনেকুৱা এটা ৰিলেশ্যন আছিলে। মানে আগৰ পৰা 20-25 বছৰৰ সম্পৰ্ক আছিলে, কিন্তু এই যোৱা 7-8 বছৰ একে নিবিড় সম্পৰ্ক আছিলে, একেবাৰে ক্ল'জ ৰিলেশ্যন আছিলে। তেখেতে ডিচিশ্যন লোৱাৰ ক্ষেত্ৰতো মোক এবাৰ সুধিছিলে যে বিপুল মই বিজেপি ত্যাগ কৰি কংগ্ৰেছলৈ যাম, কেনেকুৱা হ'ব। মই কিন্তু তেখেতক সিদ্ধান্ত দিয়া নাছিলোঁ, যদিও মই কৈছিলোঁ দাদা আপুনি এগৰাকী অভিজ্ঞ পলিটিচিয়ান, গতিকে আপুনি সকলোখিনি বিচাৰ বিবেচনা আপুনি ভাল ধৰণে কৰিব পাৰে। গতিকে এনেধৰণে মই মানুহজনৰ যি সৰলতা, মানুহজনৰ যি নম্ৰ স্বভাৱ, মানুহজনে ইমান সুন্দৰকৈ, আমি যদি 20টা কথা কওঁ তেওঁ এটা কথা কয়। গতিকে কাৰো বিৰুদ্ধে কেতিয়াও কোৱা নেদেখিলোঁ। বহু পলিটিক্স হ'ল, ডেগাৰ মাৰা, চুৰি মাৰা, বহু কাটা চিঙা কেঁচি মাৰা, এই ধৰণৰ লেং মাৰা ৰাজনীতি বহুখিনি হ'ল, আৰু এই ৰাজনীতি পাহাৰত বেছিকৈ চলে। গতিকে তেওঁ সাহসীয় দলৰ টিকট বঞ্চিত হ'ল, কিন্তু তাৰপিছতো কোনো দিনে মোক কোনো এজন ব্যক্তিৰ বিৰুদ্ধে তেওঁ কেতিয়াও কোৱা নাছিলে। তেওঁৰ মই ড্ৰয়িং ৰুমত অকলে হ'লেও আমি কথা পাতিছিলোঁ, কিন্তু কেতিয়াও মোক কোৱা নাছিলে যে বিপুল এই ব্যক্তিজনে মোক ৰাজনৈতিক ক্ষেত্ৰত বাধা দিছে, কোনো দিনে কোৱা নাছিলে। গতিকে মই সেইকাৰণে তেখেতলৈকে মই চেলুট। আৰু তেখেতে ৰাজনৈতিক জীৱনত যেতিয়া নিৰ্বাচন খেলিছিলে, পাপাৰ সদস্য হিচাপে এসময়ৰ UPDSৰ সদস্য কাংজাঙৰ হাতত নিৰ্বাচনত পৰাজয়ো বৰণ কৰিছিলে। কিন্তু সেই নিৰ্বাচন পৰাজয় বৰণ কৰাৰ পিছত তেখেতে কিন্তু পিছ হুহুকি থকা নাছিলে। তেখেতে আকৌ ভাৰতীয় জনতা পাৰ্টীৰ পৰা নিৰ্বাচন খেলি বিধায়ক হৈ এটা হেণ্ডচাম ভোটত জয়লাভ কৰি বিধানসভালৈ আহি মন্ত্ৰী হৈছিলে। আকৌ টিকট নাপালে, তেওঁ পিছ হুহুকি থকা নাছিলে, জাতীয় কংগ্ৰেছ দলৰ টিকট লৈছিলে। মানে তাৰপিছত আকৌ নিৰ্বাচন খেলিছিলে। এতিয়াও তেখেতে ৰাজীৱ ভৱনলৈ আহিছিলে, জিলা কংগ্ৰেছৰ সভাপতি পদত আছিলে। গতিকে মই কাৰ্বি আংলং, ডিমা হাছাও, পাহাৰীয়া জিলা 3খন, এই 3খনৰ ৰাইজলৈ মই এক্সক্লুচিভলি এই ভিডিঅ'টো বনাইছোঁ চুম ৰংহাঙৰ বিষয়ে জানিবৰ কাৰণে। কাৰণ তেখেত যে স্কুলৰ ইনস্পেক্টৰ আছিলে, তাৰপিছত তেখেত যে অসম গণ পৰিষদ দল কৰিছিলে, আৰু তেখেতে এটা সাংস্কৃতিক সংগঠন, আপোনাৰ সেই সংগঠনটোৰ নামটো হ'ল কাৰ্বি জোতাং চিংফুৰ আমেই, আৰু এই সংগঠনটোৰ তেখেত সভাপতি আছিলে। তেখেত অসম গণ পৰিষদ দলো কৰিছিলে, কংগ্ৰেছ কৰিছিলে, বিজেপি কৰিছিলে, আৰু তেখেত আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেখেতে কাৰ্বি আংলঙৰ যিটো ছ'চাইটি, এই ছ'চাইটিৰ তেখেত মুৰব্বী আছিলে। মানে এগৰাকী সমাজৰ দায়িত্ব থকা এগৰাকী গুৰু গম্ভীৰ, সহজ সৰল, নম্ৰ স্বভাৱৰ ব্যক্তি আছিল। গতিকে তেখেতৰ মৃত্যুত অসমৰ ৰাজনীতিত এটা কিছু পৰিমাণে হ'লেও ক্ষতি হ'ব। গতিকে মই তেখেতৰ বিদেশী আত্মাৰ সদগতি কামনা কৰি এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে বেছিকৈ বেছি ৰাইজৰ ওচৰত পোৱাই দিব, যাতে সকলোৱে চুম ৰংহাং ডাঙৰীয়াৰ বিষয়ে ভাল ধৰণে জানিব পাৰিব। ধন্যবাদ।